তোমালোক সকলোকে মই আকৌ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। পূজাৰ ভিডিঅ' অলপ বনাই থৈছিলোঁ, সেইকাৰণে ভাবিলোঁ এতিয়া আপোনালোকৰ লগত অলপ শ্বেয়াৰ কৰি দিওঁ। এয়া আমাৰ গৌৰীসাগৰ পূজা হয়, মানে মোৰ ঘৰ গৌৰীসাগৰত, সেইকাৰণে এইখিনি গৌৰীসাগৰ পূজা চাইছিলোঁগৈ। তেতিয়া অলপ ক্লিপ ৰাখি থৈছিলোঁ। এইটো আমি পূজা চাবলৈ যাওঁতে পাইছিলোঁ, ইমান বেছি কিউট হয়। তাক অলপ মানে ধেমালি কৰিলোঁ আৰু তাৰ লগত। তাৰপিছত আমি পূজা চালোঁগৈ। এইফালে আমাৰ মঙলবৰীয়া বজাৰ বুলি আছে এখন, তাত আমাৰ পূজা এনেকৈ মণ্ডপ আছে, তাত পাতিছিলে। তাৰপাছত মানে হনুমান মন্দিৰ আছে, তাত পাতিছিলে। তাৰপাছত এইখিনি অলপ সেইডোখৰে অলপ ক্লিপ এনেকৈ কৰি থৈছিলোঁ। ৰাতি পূজা চাই বেছি ভাল লাগে, সেইকাৰণে ৰাতি গ'লোঁ আৰু চাবলৈ, ঘৰৰ ওচৰতে হয় যেতিয়া। তাৰপাছত এইবোৰ আজিকালি তেনেকৈ বনাইছে আৰু ফটো ক্লিক কৰিছে চবে। তাৰপাছত অলপ এনেই সৰু সুৰা বস্তু নিয়ে আৰু মায়ে মই অকণমান চালোঁ। ইমানো কি কিনিম, আজিকালি পূজাত মানে ইমান এনেকুৱা বস্তু নায়েই কিনিবলৈ, এনেই চাবলৈ যোৱা নিচিনাহে হৈছে আৰু। আগতে সৰুতে কিবা কিবি কিনা মেলা হয়, আজিকালি এইবিলাক ইমান নাই। তাৰপিছত অলপ জেলেপি ল'লোঁ খাবলৈ তেনেকৈ। তাৰপিছত এয়া ভাইটিয়ে সেইটো টেষ্ট কৰিছে। তাৰপৰা এইটো হৈছে আমাৰ বহুত বছৰীয়া পুৰণা পুতলা, মানে আগতে ভাইটি সৰু হৈ থাকোঁতে খুব বেছি 11-12-13 বছৰমানটো হৈ গ'ল এইটো পুতলা, মানে কুকুৰাজনী কিনা। তাৰপৰা এনেকৈ মানে বেটেৰীত চলে, এতিয়াও ভাল হৈ আছে। আমি বেটেৰী কেইটামান কিনি আনি চালোঁহি এইটো ভাল হৈ আছে নাই। তাৰপিছত পিছে ভাল হৈ আছে, এনেকৈ গৈ এনেকৈ মানে কণী পাৰে কুকুৰাজনী। তাৰপিছত আগতে আৰু ভাইটিক এইবোৰ বস্তু দেখিলেই লাগে, সেইকাৰণে তেতিয়াই কিনা। তাৰ ভাগৰ আছে এতিয়াও সৰুতে কিনা বহুত পুতলা আছে। তাৰপিছত ভাবিলোঁ এইটো চলাই চাওঁ বুলি, পিছে এইটো ধুনীয়াই হৈ আছে, মানে ভালেই হৈ আছে পুতলাটো। তাৰপাছত এনেকৈ বেটেৰী লগাই আমি অকণমান দেৰি চলাই চালোঁ আৰু খেলিলোঁ অলপ সেইটোৰ লগতে। এনেকৈ ভালেই লাগিছিলে। আগৰ পুৰণা মানে বস্তুবিলাক দেখিলে মানে এনেকৈ সৰু দিনবিলাকলৈ মনত পৰে। আগতে এতিয়াতো এইবিলাকৰ বহুত বেছি দাম হ'ল। আগতে তেতিয়া সেইটো টাইমতে এনেকৈ বহুত দাম লাগিছিলে। এইটো এটা আছিলে উট এটা, এনেকৈ চলি গৈ থাকে, গান গাই গৈ থাকে। গানটো গোৱা মই ইয়াত এনেকৈ দিব নোৱাৰিলোঁ, নহ'লে এনেকৈ হেৰি লাগি যাব, কপিৰাইট লাগি যাব, সেইকাৰণে দিব নোৱাৰিলোঁ। তাৰপিছত সেইটো এনেকৈ গৈ থাকে। কিন্তু এইটো এতিয়া মানে অকণমান অৱস্থাটো বেয়া হৈছেগৈ আৰু কিবা এটা হৈছে ভৰিটো, মানে পৰি যায় অকণমান দূৰ গ'লে মানে। হ'লেও অলপ এনেকৈ ধৰি দিব লাগে, এনেকৈ গান গাই গৈ থাকে। এইকেইটা মানে ভাইটি ভাগৰ আছিলে আগৰ। তাৰপাছত এইখিনি আমি চাইছিলোঁগৈ শিৱসাগৰলৈ গৈছিলোঁ তাৰ পিছদিনা, মানে ছেকেণ্ড দিনা আমি গৌৰীসাগৰত চালোঁ। তাৰপিছত থাৰ্ড দিনা আমি শিৱসাগৰ গৈছিলোঁ। শিৱসাগৰতে ৰাতি গৈছিলোঁ, 6:30-7:30 এনেকুৱা মানত গৈছিলোঁ আৰু। ইমান বেছি মানুহৰ ভিৰ, বাপৰে, পূৰা মানুহ একদম ভিৰ লাগি আছে ৰাস্তা কিনাৰত। তাৰপাছত এতিয়া আৰু শিৱসাগৰলৈ ওলাইছোঁ এইখিনি। তাৰপাছত গৈ পালোঁগৈ KP চাৰিআলিৰ ওচৰৰ পূজা মণ্ডপ। এইভাগ পূজা মণ্ডপ বহুত বছৰ পুৰণা হয়, মানে ইয়াত প্ৰত্যেক বছৰে পতা হয়, বহুত আগৰ পৰা আমি দেখি আহিছোঁ। আৰু এইবাৰ এনেকৈ ৰাৱণৰ মুখা এনেদৰে মানে দিয়া হৈছিলে। তাৰপিছত ভিতৰতো এনেকৈ বহুত ধুনীয়াকৈ মানে মুখা সেইবিলাক বনাই থোৱা আছে। মই অলপ ভিডিঅ' কৰি ৰাখিছিলোঁ, সেইখিনি ইয়াত মই এড কৰি দিম বাৰু, আপোনালোকে চাব পাৰিব। ইমান ধুনীয়াকৈ মানে পূজা মণ্ডপ ভাগ পাতিছে, ইমান ধুনীয়াকৈ বনাইছে, বহুত ধুনীয়া লাগিছিলে আচলতে দেখিবলৈ। আচলতে মাজুলীতহে আমি এনেদৰে মানে মুখা শিল্প এইবিলাক আমি আছে বুলি গম পাওঁ, কিন্তু ইয়াতো শিৱসাগৰতো আছে। মই ভাস্কৰ দা ভাগৰ এটা ভিডিঅ'ত মই গম পাইছিলোঁ যে সেইভাগ ক'ত বনাইছিলে। তেওঁ ভিডিঅ'ত মই দেখিছিলোঁ, তেতিয়া মই গম পাইছিলোঁ যে আমাৰ শিৱসাগৰতে আছে। আৰু পিছত গম পালোঁ যে সেই যোনজনে মানে বনাইছিলে, সুজিত ছাৰ, তেওঁ মোক আগতে এবাৰ আৰ্ট শিকাইছিলেহি। মায়ে পিছত দেখি পেলাইনি মানে কৈছে তেওঁ মোক শিকাইছিলেহি বুলি। দেখিছেনে কিমান ধুনীয়াকৈ মুখা বনাই থৈছে এইখিনি। আচলতে আজিকালি মানে যোনবিলাক উঠি অহা ল'ৰা ছোৱালী, তেওঁলোকে হয়তো নাজানিব পাৰে, সেইকাৰণে এনেদৰে মানে ইয়াত লগাইছে, যাতে সকলোৱে এনেকৈ জানে আমাৰ শিৱসাগৰতো এনেকুৱা আছে বুলি, বা এনেকুৱা মুখা শিল্প এইবিলাকৰ মানে তেওঁলোকৰ নাম এইবিলাক আজিকালি যাতে ল'ৰা ছোৱালীও জানে। মায়ে মই অকণমান আৰু ফটো ক্লিক কৰিলোঁ এনেদৰে।
তাৰপাছত এইখিনি বাহিৰ ফালৰ পৰা দেখাইছিলোঁ, পূৰা মানুহৰ ভিৰ, বহুত ভিৰ। অকণমান দেৰিহে ৰৈ পেলাই চাবলৈ পালোঁ, বেছি দেৰি ৰখিবলৈ নাই দিয়া। তাৰপাছত ইয়াত এনেকৈ শৰৎ উৎসৱ বুলি এনেকৈ পাতি আছে, এইবিলাক কিবাকিবি পাতিছে আৰু মিটিং চিটিং তাৰ ছাইডতে, তাতো মানুহ পূৰা ভিৰ হৈ আছে। তাৰপাছত এই এনেদৰে গৈ আছোঁ আৰু আমি এতিয়া তাৰ পৰা ওলাই বৰ্ডিং ফিল্ডৰ ফালেদি আহি পেলাই এনেদৰে আহি আছোঁ। ইয়াতো প্ৰত্যেক বছৰে পাতে পূজা, মানে এইডোখৰত। তাৰপিছত এনেদৰে ইয়াত কিবাকিবি এনেকুৱা নাচ গান এইবিলাকো হয় ইয়াৰ ছাইডতে, পূজা মণ্ডপৰ ছাইডত। এনেদৰে তেন্তে চাই থাকক আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে। তাৰপাছত ভাবিলোঁ ফুচকা খাই যাওঁ বুলি। শিৱসাগৰ আহিলে মোৰ ফুচকা খোৱা হয়েই, মই ইয়াত খাই বহুত বেছি টেষ্টি লাগে মানে মোৰ ভাগৰ, সেইকাৰণে মই খাওঁ। আৰু এইবাৰ পূজাৰ কাৰণে দৌলমুখৰ ওচৰতে দিছে ফুচকা এইবিলাক। তাৰপাছত ফুচকা খালোঁ গোটেইকেইটাই, মায়ে নাখায় বাৰু, ভাইটি মই আৰু আমাৰ এটা ভাইটি গৈছিলে সি খালোঁ। তাৰপাছত এইবিলাক মাহঁতে কিবাকিবি চাইছিলে, এইবোৰ তামৰ আঙুঠি এনেকুৱা কিবাকিবি এইবিলাক অলপ চালে। তাৰপাছত আৰু এখন দোকান পাইছিলোঁগৈ, য'ত এনেকৈ মানে এইবিলাক শামুকৰ সৰু সৰু এনেকুৱা খোলাবিলাকে সৈতে ইমান ধুনীয়াকৈ মানে বনাই থৈছে। ইয়াৰ এটা আমি কিনিলোঁ, আৰু শংখ এইবিলাক ওলাইছিলে, তাৰ এটা কিনিলোঁ। তাৰপাছত আকৌ তাৰ ছাইডতে এনেকৈ পূজা মণ্ডপ আছিলে, তাত চালোঁহি। ইয়াত পূৰা মানে এনেকৈ বেতেৰে ধাৰি নিচিনাকৈ এনেকৈ জাপি চাপি লগাই একদম পূৰা ধুনীয়াকৈ বনাইছিলে মণ্ডপ। ভাল লাগিছিলে ডেক'ৰেশ্যনবিলাক, আৰু চবতে বেলেগ বেলেগ আচলতে ডেক'ৰেশ্যন কৰিছে, আৰু ইমান ধুনীয়া ধুনীয়াকৈ কৰিছে। এইভাগো পূজা মণ্ডপ বহুত বেছি ভাল লাগিছিলে, ইয়াতো ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে আৰু ভাল লাগিলে চাই পেলাই নি। তাৰপাছত এনেকৈ পূজা চাই মেলি আৰু ঘূৰি আহিলোঁ। দেৰিয়ে হ'ল, 10:30মানেই হ'লহি, সেইকাৰণে দেৰি হ'ল কাৰণে আমি গুচি আহিলোঁ। ইমানখিনিয়ে আছিলে ভিডিঅ'টোত, অকণমান ক্লিপ কৰি আনিছিলোঁ মই। তাৰপিছত যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ লাইক কৰি দিব, কমেণ্ট কৰি জনাব, আৰু যদি আপুনি মোৰ চেনেলটোত নতুন হয় তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। অ'কে, বাই বাই।